Hello everyone, Assalamualaikum. Painting of Parvin channel le apnalokok aru ebar swagatam janaisu. Aji moi apnalokole eta hand embroidery baby frock design loi ahisu. Khobei dhuniya hoise design tu. Etu moi second time korilu. Yar agote eta newborn baby frock banaisilu. Hetu apnalokor logot share korisilu. Aji etu 2 পৰা 3 বছৰীয়া বাচ্চাই পিন্ধিব পৰা এটা ফ্ৰক মই আৰো বনালো। ফ্ৰকটো খুবেই ধুনিয়া হৈছে। এটো কটন কাপড়ৰ ওপৰত বনাইছো আৰু ইয়াৰ টিউটোৰিয়ালটো আজি আপোনালোকৰ লগত শেয়াৰ কৰিম। ইয়াৰ সিলাইটো খুবেই সহজ। যিসকলে নতুনকৈ কৰিব বিচাৰিছে তেওঁলোকেও কৰিব পাৰিব। অলপ সিলাইটো ভালকে দেখিলে হল কেনেকৈ কৰিছো মই। আহক তেনেহলে সিলাইটো আপোনালোকৰ লগত শেয়াৰ কৰো। আৰু যিসকলে জানে তেওঁলোকেতো পাৰে। তেওঁলোকৰ কাৰণে এটা নতুন ডিজাইনৰ আইডিয়া হ'ব। এটো সিলাইটো মই কৰি দেখুৱাম। ভালকে মনোযোগ দি দেখিব তেনেহলে নিশ্চয় পাৰিব। এই সিলাইটো খুবেই সহজ, সোনকালে হৈ যায়, বেছি টাইম নালাগে। অৱশ্যে হ্যান্ড এমব্ৰয়ডাৰী কৰিলে অলপ টাইম লাগে হ্যান্ড পেইন্টত কৰি। হ্যান্ড পেইন্ট বিলাক অলপ সোনকালে হয়, কিন্তু হ্যান্ড এমব্ৰয়ডাৰী বিলাক বেছি ভাল লাগে দেখিবলৈ আৰু এই লং লাস্টিং হয়। গতিকে আপোনালোকে যদি হ্যান্ড পেইন্ট কৰিব নিবিচাৰে হ্যান্ড এমব্ৰয়ডাৰী কৰিব পাৰে। মই আগতে হ্যান্ড পেইন্টে কৰা আছিল, এতিয়া নতুনকে হ্যান্ড এমব্ৰয়ডাৰী কৰি আছো। অৱশ্যে ডাঙৰ কাপোৰ কৰা নাই, বেবি ড্ৰেছে কৰিছো, কাৰণ ডাঙৰ কাপোৰ কৰিবলৈ গলে বহুত সময় দৰকাৰ। গতিকে মই বেবি ড্ৰেছে কৰি আছো আৰু আগলৈ কৰিম। আপোনালোকে যদি মোৰ ডিজাইন বিলাক চাব খোজে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আৰু ভিডিওটো শেষলৈ চাবলৈ অনুৰোধ জনালো। যদি ভিডিওটো অলপো ভাল লাগে তেনেহলে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকল যিসকলে কাম কৰিবলৈ ইচ্ছুক তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰে। আপোনালোকলৈ আৰু মই নতুন নতুন ডিজাইন লৈ আহিম। হেবিলাক চাই আপোনালোকে কৰিব পাৰিব। আপোনালোকৰ ঘৰত যদি বেবি আছে তেনেহলে তেওঁলোকৰ কাৰণে কৰিব পাৰে। মই অৱশ্যে বেলেগৰ অৰ্ডাৰ লৈ থাকো, অৰ্ডাৰ লৈ কৰি থাকো। যিসকল মহিলাই ঘৰত বহি কিবা কাম কৰিব খোজে তেওঁলোকে নিশ্চয় এনেদৰে কৰিব পাৰে মোৰ দৰে। যি হলে অলপ ইনকাম হয়, নিজৰ খৰচখিনি চলাব পাৰি। নিজৰ ইনকামৰ 10 টকা হলে হেতু বহুত ভাল লাগে। হাজবেণ্ডৰ যিমানেই নাথাকক কিয় নিজৰ ইনকামটো হেতু বেলেগ এটা ফুৰ্তি লাগে। আৰু আমি গোটেই জীৱনটোতো হাজবেণ্ডৰ পৰাই লৈ থাকো। যদি আমি নিজে ইনকাম কৰি এটা বস্তু হাজবেণ্ডক দিব পাৰো তেতিয়াহলে নিজৰ বাচ্চাক দিব পাৰো বা নিজৰ আপোনজনক কোনোবাক এটা উপহাৰ দিব পাৰো নিজৰ ইনকামেৰে, তেনেহলে কিমান ভাল লাগিব কওকচোন। সেইকাৰণে মোৰ দৰে যিবিলাক মহিলাসকল লেডিজসকল ঘৰত বহি থাকে বা ছোৱালীসকলেও কৰিব পাৰে। এতিয়া মই ফুলটো কৰি দেখুৱালো। ইয়াতে মাজতে মই এটা বেলেগ ডিজাইন কৰি আছো। এটো ফ্ৰেঞ্চ নট বুলি কয়, একেবাৰে সহজ। এনেকে সূতাডাল অলপ বেজিৰ মূৰত মেৰিয়াই তাৰ পিছত তলদি বাহিৰ কৰি দিলে ফ্ৰেঞ্চ নটটো হৈ যায়। খুবেই সহজ কিন্তু দেখিবলৈ খুবেই ধুনীয়া হয় বস্তুটো। মই এই কাম আৰম্ভ কৰিছিলো মোৰ নিজৰ সম্পূৰ্ণ নিজৰ ইচ্ছাত। মোৰ এই কামবিলাক কৰি ইমানেই ভাল লাগে যে মই গোটেই দিনটো কৰিলেও মোৰ এলাহ নালাগে। আচলতে যিটো কাম কৰি ভাল লাগে সেই কামটো কৰিব লাগে, তেতিয়াহলে এলাহ নালাগে। মই যে ইনকামৰ কাৰণে কৰি থাকো এনেকুৱা নহয়, আচলতে মোৰ ভাল লাগে কাৰণে মই কৰো। এটা দুটাকে অৰ্ডাৰ আহি এতিয়া ভালেখিনি অৰ্ডাৰ আহা হৈছে। ইমানখিনি অৰ্ডাৰ মই ল'বই পৰা নাই, কাৰণ এই বিলাক কাম কৰিবলৈ অলপ টাইম লাগে। যিহেতু মোৰ নিজৰ ঘৰ সংসাৰ আছে, এইবিলাক লৈতো বহি থাকিলে নহব। নিজৰ সংসাৰখনো চাব লাগিব, নিজৰ বাচ্চাখিনিকো চাব লাগিব, সিহঁতৰ লেখা পঢ়া সব দিশত মেইনটেইন কৰিহে মহিলাসকলে এই কামটো কৰিব পাৰে।
মোৰ দৰে যদি আপোনালোকে কৰিব খুজি নিশ্চয় কৰিব পাৰে ঘৰত বহি প্ৰথমে অৰ্ডাৰ নাহিবও পাৰে পিছত আহিব লাহে লাহে এই ফ্ৰকবিলাক মই নিজে চিলাই কৰোঁ মই যেহেতু চিলাইৰ কামো জানো মই চিলাই কৰি লওঁ আৰু আপোনালোকে যদি চিলাই কামটো নাজানে বেলেগৰ পৰা চিলাই কৰি আনিব পাৰে ফ্ৰকবিলাক চিলাই কৰি আনি নিজে এমব্ৰইডাৰীবিলাক কৰিলে নিজে বিক্ৰীৰ বাবে নকৰিলেও নিজৰ ঘৰত বাচ্চা থাকিলে তেওঁলোকৰ কাৰণে কৰিব পাৰে বা কোনোবাক উপহাৰো দিব পাৰে নিজে হাতেৰে কৰি এটা বস্তু কোনোবাক উপহাৰ দিলে বা নিজৰ বাচ্চাক পিন্ধোৱালে সেইটো মানে বেলেগ এটা ফূৰ্তি ভাৱ আহে ডিজাইনটোনো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আকৌ কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ডিজাইন চাব খোজে মই আপোনালোকক কোৱাৰ দৰে ডিজাইন কৰি দেখুৱাবলৈ চেষ্টা কৰিম এইটো হৈছে ডাল এইটো বেক ষ্ট্ৰিচ বুলি কোৱা হয় আৰু পাতটো এইটো এটা ৰিয়েল পাতৰ নিচিনা হয় এইটো ডিজাইনটো কৰিলে এইটোৰ ডিজাইনটোৰ নামটো মই পাহৰি গ'লোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আগলৈ মোৰ ভিডিঅ' চাই থাকিব আজিলৈ ইমানতে নতুন কোনো ডিজাইন লৈ আপোনালোকৰ ওচৰত আকৌ আহিম আল্লাহ হাফিজ